নিৰপেক্ষ গহপুৰৰ একমাত্ৰ সুকীয়া আৰু জনপ্ৰিয় অনুষ্ঠান শ্বহীদ নগৰী একেষাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ লগত আজি উপস্থিত আছে গহপুৰৰ মাজুগুচি খ্যাত লোকেন্দ্ৰ খাউণ্ড ডাঙৰীয়া। তেখেতক আমাৰ এই অনুষ্ঠানৰ আজি মধ্যমণি এইকাৰণেই কৰিছোঁ কাৰণ বিগত বৰ্ষত অৰ্থাৎ 2018 বৰ্ষতে তেখেতে ডক্টৰ আম্বেদকাৰ বঁটা পাবলৈ সক্ষম হৈছিল শিক্ষাৰ ক্ষেত্ৰত। আহকচোন তেখেতৰ পৰা জানো কিছু কথা, তেখেতৰ মনৰ কথা কিছু। ছাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনালোঁ। ধন্যবাদ। হয় হয়, আপুনি শিক্ষাৰ ক্ষেত্ৰত এবাৰ আম্বেদকাৰ বঁটা পাবলৈ সক্ষম হ'ল, কেনেকুৱা লাগিছে আপোনাৰ? বহুত ভাল লাগিছে, কাৰণ মোৰ এই যি সাফল্য সফলতা তাৰ কাৰণে মই আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষাগুৰু, ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ শিক্ষকৰ যিটো আমাৰ টিম ৱৰ্ক, সেই টিম ৱৰ্কৰ বাবেই আজি মই এই যি সাফল্য, এই যি বঁটা পাবলৈ মই সক্ষম হৈছোঁ। হয়, কিমান তাৰিখে বঁটাটো ঘৰত দিলে? 16 ডিচেম্বৰ তাৰিখে। হয় হয়, ক'ত দিছিলে? ৰাণী ঝান্সী ৰোডত অৱস্থিত ডক্টৰ বাবা চাহেব আম্বেদকাৰ ভৱনত এই বঁটা প্ৰদান কৰা হৈছিলে। হয়, দিল্লীত। দিল্লীত, হয় 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 হয়। এনেই আপোনাৰ শিক্ষাৰ ক্ষেত্ৰতে দিছে নে বেলেগ কিবা আৰু? শিক্ষাৰ দিশতে দিছে। হয় হয়, আপুনি এনেই কৰ্মটো কি কৰে? মই এজন শিক্ষক, দিলা পখৰা বহুমুখী হাইস্কুলৰ প্ৰধান শিক্ষক। হয় হয় হয়। আপোনাৰ জন্মৰ পৰা লক্ষ্য আছিলে শিক্ষক হোৱা নে মাজত ধৰি শিক্ষক হ'লে? না, মোৰ জন্মৰ পৰা এইটো মোৰ লক্ষ্য আছিলে। মই এজন সফল শিক্ষক হ'ম বুলি মই মনতে ভাবি ৰাখিছিলোঁ, আৰু সেইকাৰণে মই 1993 চনত মই সেই বিদ্যালয়ৰ প্ৰতিষ্ঠাত আগভাগ লৈছিলোঁ, আৰু এতিয়া বৰ্তমান পূৰ্ণাংগ অৱস্থা পাইছে। হয়, আমি এনেই গম পাওঁ যিখন আপুনি স্কুলত কৰে জিলা পঢ়া স্কুল, হয়, এখন গহপুৰৰ লগতে অসমতে এটা সুনাম আছে জিলা পঢ়া স্কুলত। হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি ৰিজাল্ট তাৰ পৰা হয়, আৰু আমি গম পাওঁ এটা ভাল ৰিজাল্ট আছে, সুনাম এটা আছে জিলা পঢ়া স্কুলখনৰ। সেই মতে আপুনি কি ক'ব? আমাৰ এই যি সুনাম, সেই সুনামৰ কাৰণে আমাৰ ইয়াত বিশেষভাৱে আমাৰ অভিভাৱক অভিভাৱিকাসকল আৰু লগতে আমাৰ যি শিক্ষাগুৰু, সেই শিক্ষাগুৰুসকলৰ যি পাৰদৰ্শিতা, তেওঁলোকৰ যিটো পৰিশ্ৰম, সেই পৰিশ্ৰমৰ বাবেই মই সফল হৈছোঁ বুলি ভাবিছোঁ। আৰু লগতে মই তেখেতলোকৰ সুস্বাস্থ্য আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আপুনি প্ৰধান শিক্ষক হয়, আপুনি দায়িত্ববিলাক কেনেকৈ পালন কৰে তাত? মই নিজকে মই অতি কনিষ্ঠ বুলি ভাবোঁ, যিহেতু মই এই যি শিক্ষাৰ দিশত যি শিক্ষক, সেইসকলক চলাটো অতি কঠিন কাম। গতিকে মই কৰ্মৰ যোগেদি বা মোৰ যি নিয়মানুবৰ্তিতা, সেই নিয়মানুবৰ্তিতাখিনি মই সদায় মানিবলৈ যত্ন কৰোঁ, আৰু লগতে তেখেতলোকক মই আদৰ্শ হিচাপে লৈ মই কামখিনি আগুৱাই নিওঁ। হয়, শিক্ষকতা বৃত্তিৰ উপৰিও আপুনি বেলেগ সমাজৰ বিভিন্ন ক্ষেত্ৰত কি কি ক্ষেত্ৰত আপুনি জড়িত? মই আমাৰ যুৱ সংঘৰ লগত জড়িত, মইনা পাৰিজাতৰ লগত জড়িত, আৰু বিভিন্ন যিবিলাক প্ৰতিষ্ঠান আছে মই সকলোৰে লগত জড়িত হৈ থাকি ভাল পাওঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনাৰ মোৰ অতীত সাংবাদিক পৰাগ শইকীয়া, ইয়াৰ পিছৰখিনি আপোনাৰ হাত ধৰিব, বিভিন্ন বিৱৰণ আপুনি ক'ব লাগিব। এই শিক্ষকতাৰ লগত লোকেন্দ্ৰ খাউণ্ড ডাঙৰীয়াই বিগত বৰ্ষৰ এটা লেখত ল'বলগীয়া স্কুলখনত, কিয়নো ক'ব লাগিব মেট্ৰিকৰ যি ৰিজাল্ট অসমৰ ক্ষেত্ৰতে এক সুকীয়া স্থান আছে। আমাৰ পৰৱৰ্তী সাংবাদিক বিপ্লৱ নেওগে এই সম্বন্ধে কিছু কথা পাতিলে, মই তাৰ কিছু আঁৰৰ কথা আমি জানিবলৈ চেষ্টা কৰিম। কেনেকৈ ইমান সম্ভৱ, কিয়নো এজন মুৰব্বী যিহেতু ভাল হ'লেহে এখন স্কুল, বা মুৰব্বী ঘৰৰ বাপেকজন ভাল হ'লেহে তেওঁ কেতিয়া গৃহখন ভাল হয়, কেনেকৈ সম্ভৱ, কেনেকৈ ইমান ছাত্ৰ ছাত্ৰীৰ মাজত ৰাতিপুৱাৰ পৰা গধূলালৈকে, কিয়নো এই কথাটো এইকাৰণে উত্থাপন কৰিছোঁ, অসমত বহু স্কুল আছে, সেই স্কুলসমূহৰ ৰিজাল্ট আপোনালোকে টিভিতে হওক বা পেপাৰ পত্ৰতে হওক সকলোতে আপোনাৰ দেখা পাইছে। কিন্তু এই স্কুল দিলা পখৰা যিখন হাইস্কুল, আটাইতকৈ এখন ব্যতিক্ৰমী স্কুল, কেনেকৈ সম্ভৱ? ৰাইজৰ সুবিধাৰ্থে আমাক যদি সকলোখিনি বিৱৰি কয়, আমাৰ গহপুৰৰ ৰাইজৰ সুবিধা হ'ব। হয়, আপুনি ক'বচোন কেনেকৈ এনেকুৱা এটা ৰিজাল্টৰ বাবে সম্ভৱ? নমস্কাৰ। মই এই দিশত আমি শিক্ষাগুৰুসকলৰ লগত আমি বহি বিভিন্ন দিশত আলোচনা কৰিছিলোঁ, ছাত্ৰ ছাত্ৰীৰ ত্ৰুটিসমূহ বিচাৰি উলিয়াবৰ কাৰণে। আমি ত্ৰিপাক্ষিক যি বৈঠক, ছাত্ৰ ছাত্ৰী, শিক্ষাগুৰু আৰু লগতে অভিভাৱক, এই তিনিও পক্ষ বহি আমি আমাৰ সমস্যাসমূহ আমি সকলোৱে আলোচনা কৰিছিলোঁ, আৰু ফলত আমি ভাবিছোঁ আমি সেইকাৰণে আমি সফল হ'ব পাৰিছোঁ বুলি মই অনুভৱ কৰিছোঁ। হয়, আৰু এইকণতে আৰু এটা প্ৰশ্ন আমি সুধিব লাগিব, যিহেতু আপুনি প্ৰধান, এখন ঘৰৰ যেনেকৈ প্ৰধান, আপোনাৰ ল'ৰা ছোৱালীকেইটাক যিহেতু আপুনি এটা দিশত নিবলৈ যথেষ্ট কষ্ট হয়, আপোনাৰ স্কুলতো যথেষ্ট আপোনাৰ তলত যিখিনি শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকক কেনেকৈ
শিক্ষাৰ পাঠদানৰ কাৰণে নিয়মীয়াকৰণ আপুনি কি যোগেদি কৰে যদি কয় বহু স্কুলৰ হেড টিচাৰসকলে এটা অভিযোগ আছে যে মই হেড হ'ব পাৰো কিন্তু মোৰ কথা তলৰ শিক্ষকসকলে নুশুনে এনেকুৱা ধৰণৰ বহু অভিযোগ আছে এই ক্ষেত্ৰত আপুনি কিছু যদি মন্তব্য দিয়ে সেই সকল যিসকল প্ৰধান শিক্ষকে সেই অভিযোগটো দিয়ে কিছু পৰিমাণে সকাহ পাব এই ক্ষেত্ৰত মই ইয়াকে ক'ব বিচাৰো যে আমাৰ বিদ্যালয়ৰ যি শিক্ষাগুৰু আছে তেখেতলোক নিজেই সতৰ্ক আৰু তেখেতলোকে ঘৰখন হিচাপে বা আমাৰ যি কোনোজনকে মই আদেশ দিব লগা হোৱা নাই আজিলৈকে তেখেতলোকৰ নিজৰ কামৰ প্ৰতি নিজেই সজাগ আৰু মই তেওঁলোকলৈ গৌৰৱবোধহে কৰিব পাৰো মানে আৰু মই যি কওঁ বা মই যিটোকে তেওঁলোকৰ লগত আলোচনা কৰোঁ তেওঁলোকে আগবাঢ়ি নিজেই কৰিব হয় এইখনতে আৰু এটা কথা আমি পাতিবই লাগিব যিহেতু আপুনি আম্বেদকাৰ বঁটা এইকাৰণেই পাবলৈ সক্ষম হৈছে যিহেতু আপুনি শিক্ষকতাৰ লগত জড়িত আপুনি শিক্ষকতাৰ লগত জড়িত যিহেতু স্কুলৰ শিক্ষাৰ বাদেও আপুনি ল'ৰা ছোৱালীক ব্যক্তিগতভাৱে কেনেধৰণে সহায় কৰে কিছু আভাস দিব আমাক আমি ছাত্ৰ ছাত্ৰীসকলক আমি অনুপ্ৰাণিত কৰিবৰ কাৰণে আমি যোৱা বছৰ মই মেট্ৰিক পৰীক্ষাত 100 নম্বৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পাব সেইসকলক মই 5000 টকা শিক্ষাগুৰুসকলক দিম বুলি মই প্ৰতিশ্ৰুতি দিছিলোঁ আৰু সেইমতে মই এইবাৰ আমাৰ সভা পাতি আপুনি এটা মানে সাৰপ্ৰাইজ যিসকলে মানে যিটো এজনে ইংৰাজী বিষয়টো যদি 28 নম্বৰ পায় সেই টিচাৰজনক আপুনি আপোনাৰ তৰফৰ পৰা 5000 টকা আপুনি অনুদান দিছে হয় মই এই বছৰ মই তেনেকৈ এটা ৰাখিছোঁ ব্যৱস্থা যিসকল আপুনি উপকৃত হৈছে নে মই উপকৃত যথেষ্ট হৈছোঁ যে যোৱাবাৰ যি আমাৰ ফলাফল তাত মুঠ অংক বিষয়ত 6 জনে 100 নম্বৰকে পাইছে আৰু ইংৰাজী বিষয়টো তেনেকে ইংৰাজী বিষয় নহয় গণিত বিষয়ত পাইছে গতিকে মই সেইমতে তেওঁলোকক সেইখিনি মই আৰু এটা কথা সুধিব লাগিব আপোনাৰ স্কুলত বহু দৰিদ্ৰ ল'ৰা ছোৱালীয়ে বৰ্তমান পাঠদান কৰি আছে তেওঁলোকক যিহেতু এটা ঘৰুৱা টিউচনেই হওক ঘৰৰ স্কুলত পঢ়োৱা পৰ্যাপ্ত যিমানেই নহওক ঘৰত কিছু নজনা কথা থাকি যায় যেহেতু 30টা 40টা মানে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ মাজত যেতিয়া এজন শিক্ষকে পঢ়ায় সকলো সমানভাৱে পঢ়াব নোৱাৰে তাতে কিছু ল'ৰা ছোৱালী থাকি যায় সেইখিনি যিখিনি দৰিদ্ৰ পৰিয়ালৰ পঢ়িবলৈ খুব ইচ্ছুক থাকে তেওঁলোকৰ এটা ঘৰুৱা টিউচনৰ অভাৱ তেনে ক্ষেত্ৰত আপুনি কিবা ভূমিকা গ্ৰহণ কৰিছে নেকি তেনে ক্ষেত্ৰত মই এই কথাটো এনেধৰণে ক'ব বিচাৰোঁ যে আমাৰ বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিছে এই বৰ্তমানলৈকে আমি তেওঁলোকে ঘৰত ঘৰুৱা শিক্ষকৰ প্ৰয়োজন বোধ নকৰাকৈ আমি শিক্ষাদান পাঠদান কৰিছোঁ আৰু লগতে আমাৰ শিক্ষাগুৰুসকলৰ ইমান আগ্ৰহী যে তেওঁলোকে পাঠদানৰ শেষতো আমাৰ সপ্তাহত 2 দিনকৈ আমি স্পেচিয়েল ক্লাছ বিশেষ ক্লাছৰ আমি ব্যৱস্থা কৰিছোঁ আৰু সেইমতে আমাৰ শিক্ষাগুৰুসকলে তাত সহযোগ কৰিছে হয় আপুনি এগৰাকী শিক্ষাগুৰু হিচাপে এটা প্ৰশ্ন সুধিব লাগিব আপোনাৰ প্ৰতিজন ছাত্ৰই বা ছাত্ৰীয়ে অতি প্ৰিয় তাৰ ভিতৰত যদি 2জনৰ বা 3জনৰ নাম লয় যিখিনি আপোনাৰ চিৰস্মৰণীয় কেতিয়াও তেওঁলোকক পাহৰিব নোৱাৰে মোৰ তেনে ক্ষেত্ৰত আমাৰ আছে তেনেকুৱা ধৰণৰ ছাত্ৰ অতি প্ৰিয় ছাত্ৰ আছে যে আমাৰ সীমান্ত দলে তেখেত এতিয়া আমাৰ চিকিৎসক হিচাপে খ্যাত হৈ আছে তাৰ তেখেতৰে দাদা আমাৰ গৌতম দলে তেওঁ বৰ্তমান ইয়াত চিকিৎসক হৈ আছে চকু বিভাগৰ লখিমপুৰত তেওঁ কৰ্মৰত গতিকে আৰু যথেষ্ট আছে মোৰ প্ৰায় মানে আটাইবিলাকে প্ৰিয় তথাপিও মানে বিশেষভাৱে মই আপোনাৰ স্কুলখনত যিহেতু শিক্ষাৰ লগত বিভিন্ন জড়িত মই গম পালো আপোনাৰ স্কুলৰ পঢ়া শুনা দিশটো অতি আগবঢ়া স্কুলৰ পঢ়া শুনাৰ লগতে আপুনি কালচাৰেল দিশটোৰ কিবা প্ৰাধান্য আপুনি দিছে নেকি আপোনাৰ স্কুলত আমি বিভিন্ন আমি শনিবৰীয়া চৰা আমি বিভিন্ন কুইজ প্ৰতিযোগিতা আৰু বিভিন্ন আমাৰ এইবাৰ প্ৰজেক্টৰ দিশতো আমি বিভিন্ন ব্যৱস্থা লওঁ যে এইবাৰ আমাৰ ৰাজ্যিক পৰ্যায়লৈ আমাৰ বিদ্যালয়ৰ এজন অংকুৰ পেগু বুলি এজন ছাত্ৰ আমাৰ নিৰ্বাচিত হৈছে গতিকে আমি অকল শিক্ষণীয় দিশ নহয় আমি প্ৰতি সপ্তাহত কালচাৰেল দিশটো এইখনতে আৰু এটা কথা আমি প্ৰশ্ন সুধিবই লাগিব কিয়নো বৰ্তমান সমাজখন বিজ্ঞানৰ দিশে অগ্ৰগতি দিশে গৈ আছে যিমানেই দিন বাগৰিছে সিমানেই বিজ্ঞানৰ দিশটোত আগুৱাই গৈ আছে আপোনাৰ বিদ্যালয়ে বিজ্ঞানৰ দিশত আগবঢ়া কোনোবা ষ্টুডেণ্ট তেনেকুৱা আপুনি আগবঢ়াই নিছে নে তেনেকুৱা ষ্টুডেণ্ট আছে আগবাঢ়ি যাব পৰা নাই খুব মন আছে বিজ্ঞানৰ যিখিনি টেকনলজি যিখিনি বস্তুৰ প্ৰতি স্পৃহা থকা নিশ্চয় আছে সেই দিশত আমাৰ যদিও আমি চৰকাৰীভাৱে অনুদান পাইছোঁ আমাৰ এটা গৃহ ইতিমধ্যে আমাক চৰকাৰীভাৱে দান দিছে কম্পিউটাৰ আৰু ছায়েন্স লেব গতিকে আমি ভাবিছোঁ যে পৰৱৰ্তী সময়ত চৰকাৰে আমাক যি সুবিধা প্ৰদান কৰিব এই লেবৰ জৰিয়তে আমি নিশ্চয় পৰৱৰ্তী সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি আগুৱাই লৈ যাবলৈ সক্ষম হ'ম আৰু এটা কথা আমি সুধিব লাগিব যিহেতু আপুনি এগৰাকীয়ে আপোনাৰ স্কুলখনৰ শিক্ষকতাৰ বাহিৰেও বাহিৰৰ ল'ৰা ছোৱালী যিখিনি আপোনাৰ ওচৰ চুবুৰীয়া যিখিনি ল'ৰা ছোৱালী মানে যিখিনি পঢ়ি আছে বৰ্তমান
তেওঁলোকক আপুনি আপোনাৰ ফালৰ পৰা কিবা শিক্ষাদানৰ ব্যৱস্থা কৰিছে নেকি? আমি মই যোৱা 2 বছৰ 2টা টাৰ্ম 4 বছৰ মই আমাৰ যুৱ সংঘৰ সভাপতি আছিলোঁ আৰু তেতিয়া আমি বিনামূলীয়াকৈ আমি আমাৰ যুৱ সংঘত আমি পাঠদানৰ ব্যৱস্থা কৰিছিলোঁ আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰী যিসকলক পাওঁ যে আমাৰ শিক্ষাগুৰুসকলৰ যিসকল দুখীয়া ছাত্ৰ ছাত্ৰী আছে তেখেতলোকেও আৰু আমিও আলোচনা কৰি তেখেতলোকক কাগজ পাতৰ পৰা ধৰি চলা কাপোৰলৈকে আমি কিনি দিওঁ। আমি শিক্ষা সম্বন্ধীয় আপোনাৰ স্কুলৰ কিছু কথা সুধিবলৈ আছে, যিহেতু আপোনাৰ স্কুলৰ পৰা এটা লেখত ল'বলৈ গহপুৰৰ আপোনাৰ স্কুলখনৰ ৰিজাল্টৰ বাবে সকলো বাট চাই থাকে, যিহেতু আগন্তুক শিক্ষান্ত পৰীক্ষা যোৱা ফেব্ৰুৱাৰী 14 তাৰিখৰ পৰা আৰম্ভ হ'ব। যিসকল আপোনাৰ শিক্ষাৰ্থী আছে তেওঁলোকৰ এবাৰ কিমান ষ্টুডেণ্টে অৱতীৰ্ণ কৰিব? আমাৰ 47 জন ছাত্ৰ ছাত্ৰী 19 বৰ্ষৰ অহা বৰ্ষত আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব। মই ছাত্ৰ ছাত্ৰীসকলক এই পৰীক্ষাৰ বাবে মই শুভেচ্ছা জনাইছোঁ আৰু লগতে তেওঁলোকৰ যি শিক্ষাগত যিটো দিশ সেই দিশটোত শিক্ষণীয় দিশত তেওঁলোকে যাতে ভালদৰে আগবাঢ়িব পাৰে তাৰ কাৰণে আমি বিশেষ ক্লাছৰ ইতিমধ্যে ব্যৱস্থা কৰিছোঁ আৰু আমাৰ অহা 26 তাৰিখে আমি অভিভাৱক অভিভাৱিকাসকলক আমি আমন্ত্ৰণ জনাইছোঁ যে তাতে আমি যি ছাত্ৰ ছাত্ৰীসকলৰ যি যোৱা বাছনি পৰীক্ষাত যিখিনি বিফলতা হৈছে বিফল হৈছে সেইসকলক আগুৱাই নিবৰ কাৰণে আমি তিনিপক্ষ বহি আমি পৰ্যালোচনা কৰাৰ ব্যৱস্থা কৰিছোঁ। আমি ভাবিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে যদি পৰিশ্ৰম কৰে আৰু তেখেতলোকৰ নিশ্চয় ভাল ফলাফল হয়। আৰু এটা কথা সুধিব লাগিব, যিহেতু শিক্ষান্ত পৰীক্ষাত যিসকল অৱতীৰ্ণ হ'বৰ কাৰণে অনুশীলন কৰি আছে তেওঁলোকক ঘৰুৱা শিক্ষা আপোনাৰ যিখিনি টিচাৰ আপোনাৰ শিক্ষক কৰ্মচাৰী আছে তেওঁলোকক ঘৰুৱা শিক্ষাৰ বাবে তেওঁলোকে ঘৰত সেই ষ্টুডেণ্টৰ ওচৰত তাক চাপে নেকি? আমাৰ ক্লাছ কৰিবৰ বাবে নহয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰায় দৈনিক আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত যোগাযোগ কৰে আৰু ফোনেৰেও তেওঁলোকে কি কৰিছে বা কি নাই কৰা অভিভাৱকসকলৰ লগত যোগাযোগ কৰে। প্ৰায় আমাৰ ছাত্ৰ ছাত্ৰীসকলক সেই দিশত উৎসাহিত কৰিবৰ কাৰণে শিক্ষকসকলে অশেষ কষ্ট কৰে। আমি বহু শিক্ষা সম্বন্ধীয় কথা পাতিলো, যিহেতু আপুনি আৰু এটা কথা উত্থাপন কৰিছে, সদৌ অসম মইনা পাৰিজাতৰ লগত আপুনি জড়িত। যোৱা আপুনি 2 বছৰ কাৰ্যকালত উপসভাপতি গহপুৰ জিলাৰ উপসভাপতি আপুনি যিহেতু গহপুৰ জিলা প্ৰথম 2016 চনত আহিছিলে, তাৰ পাছতে আপুনি উপসভাপতি এটা ত্ৰাণ আপুনি চলালে। যিহেতু আপুনি মইনাৰ লগতো জড়িত, শিশুৰ লগতো জড়িত, সেই সম্বন্ধে আপুনি শিশুৰ লগত জড়িত কিছু অভিজ্ঞতা আমাক জনাব। শিশু আচলতে মই ভাল পাওঁ যে শিশুৰ লগত জড়িত হৈ থাকি মই আনন্দ পাওঁ। আমাৰ যি মইনা পাৰিজাত, গতিকে সেইকাৰণে মই মইনা পাৰিজাতৰ লগত জড়িত যে ছাত্ৰ ছাত্ৰীসকলৰ যি উৎকৰ্ষ সাধন সেই উৎকৰ্ষ সাধন কৰিবৰ কাৰণে আমি বিভিন্ন প্ৰকাৰে আমি ব্যৱস্থা লওঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি কণ মইনাসকলৰ যি সাংস্কৃতিক দিশ বা যি সাহিত্যিক দিশ বা এই আটাইবিলাক দিশতে আমি তেওঁলোকক উৎকৰ্ষ সাধন কৰিবৰ কাৰণে আমি আগভাগ ল'বলৈ গহপুৰৰ শ্বহীদ নগৰী একাষাৰ অনুষ্ঠান আমি সামৰিব লাগিব। কিছু সময় আমাৰ নাটনি হৈ আহিছে, এইকণতে আমি আৰু কিছু প্ৰশ্ন আমি সুধিবলগীয়া আছে, কিয়নো আপুনি যোৱা 16 তাৰিখে আম্বেদকাৰ ভ্ৰমণত আপুনি এটা বঁটা পাবলৈ সক্ষম হ'ল। আপুনি কেতিয়াবা ভাবিছিলেনে মোৰ শিক্ষকতাৰ জীৱনত মই শিক্ষা দান কৰি মই কেতিয়াবা ৰাষ্ট্ৰীয় পৰ্যায়ত এটা বঁটা পাবলৈ সক্ষম হ'ম? নিশ্চয় মই ভবা নাই। মই মাত্ৰ কৰ্ম কৰি গৈছিলোঁ। মই ভাবিছোঁ সেই কৰ্মই মোক ইমান ওপৰলৈ লৈ গৈছে বুলি মই ভাবিছোঁ। আপুনি বঁটাটো লাভ কৰি কিমান গৌৰৱান্বিত? মই গৌৰৱ কৰা নাই, মই এইটো দুখহে লাগিছে, কাৰণ মই আনন্দত মই এই দিশত আনন্দৰ চকুলো ক'ব লাগিব। ইয়াৰ পিছতে আপুনি যিহেতু বঁটাটো পাবলৈ সক্ষম হ'ল, আপোনাৰ গাঁৱেই হওক আপোনাৰ অনুৰাগীয়ে হওক শিক্ষক সমাজেই হওক আপোনাক আদৰণি বা সম্ভাষণ জনাইছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? মই তেখেতলোকৰ যি মোক আশীৰ্বাদ যাচিছে মই তাক মই নতশিৰে গ্ৰহণ কৰিছোঁ আৰু মই অনাগত দিনবিলাকতো মই আকৌ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অতি কষ্টৰে সহযোগিতা আগবঢ়াম বুলি মই মনতে মই এটা শপত লৈছোঁ। নিৰপেক্ষ শ্বহীদ নগৰী একাষাৰ আমি ইমানতেই সামৰিছোঁ। তেওঁক আমি আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ
আগৰ যিদৰে কৰ্মস্পৃহাৰ কাম কৰি গৈছিল তেনেদৰে আৰু দুগুণ কৰ্মস্পৃহালৈ তেওঁ